হাগ্ৰামা মহিলাৰীৰ মূৰ কামৰণি হৈছে 17 বছৰত তেখেতে ৰাইজক ঠগালে মিছা কথা ক'লে আৰু এতিয়া প্ৰথমবাৰৰ কাৰণে UPPLে সত্য কথা কোৱাৰ কাৰণে এটা বৈজ্ঞানিক এটা দৃষ্টিভংগীৰে এটা ইস্তাহাৰ তৈয়াৰ কৰাৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে লাজ পাইছে। হাগ্ৰামা মহিলাৰী আজি তেখেতে 17 বছৰ যে ৰাইজক ঠগালে ইয়াৰ কাৰণে তেখেতে মুখ দেখাবলৈ সাহস কৰা নাই। এই কাৰণে UPPLক তেখেতে আক্ৰমণ কৰিছে। কিন্তু এতিয়া আৰু হাগ্ৰামা মহিলাৰী আক্ৰমণ কৰি লাভ নাই, কাৰণ হাগ্ৰামা মহিলাৰ হাতত আর রাইজর ওচৰত আহাৰ কাৰণে মাত্ৰ কেইটামান দিন বাকী আছে। কেইটামান দিনৰ পিছতে হাগ্ৰামা মহিলাৰী যি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে, যি দমন নীতি কৰিলে, সেইকাৰণে বিটিআৰ অঞ্চলৰ ৰাইজে হাগ্ৰামা মহিলাৰীক চিৰদিনৰ কাৰণে ৰাজনৈতিক পথাৰৰ পৰা বিদায় দিবলৈ গৈ আছে। তো সেইকাৰণে আজি হাগ্ৰামা মহিলাৰী যি কথাই নকওক কিয় এই কথাৰ কোনো মূল্য নাই। 17 বছৰে এই কামখিনি হাগ্ৰামাই নকৰিলে। 17 বছৰে ৰাইজক যি মৰম স্নেহ বিশ্বাস দিব লাগে, ভূমিৰ অধিকাৰ দিব লাগে, চাকৰি বাকৰি অধিকাৰ দিব লাগে, এইখিনি হাগ্ৰামা মহিলাৰীক নকৰিলে। এই কাৰণে হাগ্ৰামা মহিলাৰী আৰু এতিয়া বিটিআৰৰ ৰাইজে বড়োই হওক, অসমীয়াই হওক, মাইনৰিটি হওক, বঙালী হওক, সকলো জনগোষ্ঠী বুজি পাইছে আৰু হাগ্ৰামা মহিলাৰ ৰাজনীতি সমাপ্ত হ'বলৈ গৈ আছে। চাওক, এইটোতে বুজি পায় এটা চুক্তি হৈছে, গোটেই জাতিটো অঞ্চলৰ ৰাইজে যি চুক্তিটো সমৰ্থন কৰিছে, ভাৰতবৰ্ষ অসম চৰকাৰ ইয়াত চাইন দিছে, ইয়াত ইমান ডাঙৰ এটা শান্তি প্ৰতিষ্ঠা হৈছে। 30 বছৰৰ যিটো আৰ্মছ কনফ্লিক্ট সেইটো ফিনিছ হৈছে। এই চুক্তিটো যদি হাগ্ৰামা মহিলাৰ একাষৰীয়া কৰে, ইয়াতে চবে স্পষ্ট হৈ যায় কি হাগ্ৰামা মহিলাৰ একচুৱেলি কি বিচাৰিছে। হাগ্ৰামা মহিলাৰ একো বিচৰা নাই। হাগ্ৰামা মহিলাৰ লুণ্ঠন কৰিব পাব লাগে, দুৰ্নীতি কৰিব পাব লাগে, দমন কৰিব পাৰিব লাগে, মদ ভাং খুৱাই ৰাইজক মানে বিপথে পৰিচালনা কৰিব লাগে। সেইটোৱে হাগ্ৰামাৰ মূল নীতি আছে। ইয়াত কোনো দলে ইয়াতে এটাও চিট নাপাব আৰু ওদালগুৰি এইবাৰ হিষ্ট্ৰিক এটা ভিক্টৰী মানে UPPL দলে পাব। বড়ো বুলি কথা নাই। যিসকল ভাৰতীয় নাগৰিক, যিসকল খিলঞ্জীয়া মানুহ, যিসকলে যুগে যুগে ইয়াত বসবাস কৰি আছে, মাইনৰিটি বঙালী যি আদিবাসী যিয়ে নহওক, সকলো মাটিৰ অধিকাৰ পাব। 17 বছৰত হাগ্ৰামা মহিলাৰী এই কামটো কৰা নাই আৰু এতিয়া ৰাইজে যিহেতু বুজি পাইছে হাগ্ৰামা মহিলাৰী ভূমিৰ অধিকাৰ নিদিয়ে, UPPLে ভূমিৰ অধিকাৰ দিব। ৰাইজে যেতিয়া আমাৰ লগত আহিছে তেতিয়া তেনেকুৱা এটা বিকৃত মনৰ ল'ৰাটোক লৈ যাই পেলাই টকা পইচা দি হাগ্ৰামা মহিলাৰী প্ৰেছ মিট কৰাই আছে আৰু সিটো দি ৰাইজে বুজি পাইছে এই এনেকুৱা কথাবিলাক ৰাইজত বিপথে পৰিচালনা কৰিব নোৱাৰে। हाग्रामा महिलारिखौ बुंग्रोदो। हाग्रामा महिलारिथ' बुंबाय थादों जोंहा ओरैनोसो नांलायफ्लादों, सिङाव सिङावथ' BJPजों मोजां, ओंखायनो रबिराम नार्जारिया हाग्रामा महिलारिखौ बुं। हाग्रामा महिलारिया बुंदोंमोन मोनसे समाव जे एबसुआ BTC एकर्डआव जेबो रल गैया। बै समावथ' रबिराम नार्जारियानो प्रेसिडेन्टमोन। दा बुं हाग्रामा महिलारिखौ रल दंना गैयामोन। दिनै रबिराम नार्जारिया हाग्रामानि बान्दा जानानै राजखान्थि खालामनो ओंखारनाय लासिं सिं बाथ्रा। बिथाङा सासे गिदिर दैदेनगिरिमोन, मोनसे समाव एबसुनि आफादगिरिमोन। दिनैनि समाव रबिराम नार्जारिया हाग्रामानि बान्दा जानानै राजखान्थि खालामनो ओंखारनाया बर' आजर जाथिनि थाखाय जोबोद दुखुनांथाव जादों। ओंखायनो रबिराम नार्जारिया गावनि आथिङाव गसंग्रो, गावनि स्टेन्डआव थाग्रो, बिनि उनाव प्रमद बर' आरो गुबुनफोरखौ बिथाङा आसि थु। मानोना जोङो बिथांनि उन खामानि मावफादोंमोन, बिथांमोनखौनो सिबिबोदोंमोन। दिनै बिथांमोना राजखान्थि लाबालाबनि थाखाय खारनानै जातीय इस्युफोरखौ गारनानै दिनै राजखान्थि लाबालाबनि थाखाय सोरनिबा खाथियाव खर' गंग्लायहैबाय। बिखौ जों कुनुदिन खालामनाय नङा। ना BJP, ना कंग्रेस, ना UDF रावनिबो खाथियाव जों खर' गंग्लायनाय नङा। जोङो हारिनि थाखाय, ओनसोलनि थाखाय, जाथिनि थाखाय सानफ्रोमबो जुजिलांगोन, मावलांगोन, बेनो जोंनि थांखि।